वेलकम बैक टू माई एनादार निउ व्लग। आशा करो সকলোৰে ভাল। আজি আহিছে আমাৰ ঘৰত স্পেচিয়েল গেষ্ট। ইফালে আমাৰ মাহীৰ ছোৱালী আৰু ইহঁতে বহুত গধূলিতে আহিছে, কিন্তু মই ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ। এতিয়া 9টা বাজি গৈছে, 9:05 হৈছে। ভাবিলোঁ আৰু কি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ন। তাই পূৰা ডেন্স কৰি আছে, ভ্লগ বনাই আছে, ভ্লগ নহয় ৰিলছ বনাই আছে। তাকে মই বোলো আপোনালোকক দেখাওঁ অলপমান। তাই গম পাই কিনে আহি কিনে মোৰ কলত বহি লৈছি ভ্লগত দে কই দে তেতিয়া পৰা কৈছিলে নহয় ভ্লগ বনাম বুলি কই দে নকয় যি আৰু এতিয়া লাজ লাগিল আজি ৰাতি থাকিবা তাতে ন চুমিবা আৰু মোৰ মাজত থাকিবা না স্কুল আছে স্কুলত কালি ৰাতিপুৱা মই থৈ আহিম ডাঙৰ গাড়ীখনেদি হ'ব না নকয় আৰু একো নকওঁ লাজ লাগিল এতিয়া এই ডেন্সটো কৰি দেখাই তাই তেতিয়াহ'লে সৰু গানটো উলিয়াই দেচোন তাই ডেন্সটো কৰি দেখাই দিব এইটো ডেন্স কৰিছিল হে কয়া তাতে এইটো নৰ নহয় ডাঙৰকৈ দে মোবাইলটো মোক দে মোবাইলটো নলবাত খাওঁ তুমি Itu rasa deh কাৰ লগত আহিছ তুমি কৈ দা কাৰ লগত আহিছ মা আৰু পাপাৰ লগত আহিছ আৰু আজি আমাৰ তাৰিখে আহিছ কৈ দা আমাৰ তাৰিখে আহিছ আজি সৰুবাৰ কি আছিল আজি সৰুবাৰ ক মেট্ৰিকৰ ৰিজাল্ট দিছে ন তাই খবৰ ল'ব আহিছ এইটোৰ মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু ইয়াতে খবৰ ল'ব আহিছে হয় না এই মেট্ৰিকৰ ৰিজাল্ট কি তাই নিজে ক'ব দেখ চাই আগে যাচোন অলপমান কিমান পাৰ্চেণ্ট পাইছে আকৌ 77 আৰু তিনিখন লেটাৰ কিউট ইংলিছ মেথছ আৰু ছ'চিয়েল চায়েন্সত মাতক দেখা ৰ'বা মোক দেখোন কৈ থাকা ভ্লগত মোক ক'বাত তুমি কচোন দে गजब बेइज्जती है কবিতা কৰা মানুহ আজি দুইলান ক'বা আৰু দুইডাল কৈ দিয়া তুমি দুইলান কৈ দিয়া ভালকে ধুনীয়াকে তুমি তো খাতা মই ভালকে কম অপ্ৰস্তুত হৈ পেলাই কেনেকৈ কয় নেকি ভাবা অলপমান ভাবা চিৰিয়াছলি ভালকে কৈ দিম ভাবাটো মুখত আছে সেইটো কথা নাই এইটো ষ্টপ কৰা তুমি সেইখিনি এটলিষ্ট কাটি দিয়া প্ৰিপাৰেশ্যন তুমি যে ব্লগে বনাইছা না কি বনাইছা ব্লগ হোৱাট ইজ ব্লগ সঁচাকেতো নাই চকে টাইমাৰ চকে 34 ছেকেণ্ডত ফেমাছ হৈ যাব মই ফেমাছ হৈ গৈছোঁ মই নালাগে ফেমাছ হ'বা তুমি ফেমাছ হ'বা নালাগে এনেই ফেমাছ এতিয়া ফটো দিয়াৰ লগ বোলে কমেণ্ট বোলে এইখিনি অলপ আগৰখিনি মোৰখিনি কাটি দিয়া দি পেলাই ভালকে কৈ দিম ভালকে কৰিবা দে এইটো লগ নেদাও নহয় এডিট কৰিম তাক দিবি দে কিন্তু হৈছে মোক দিবি দে পেইৰ জেঠিৰ খবৰ লৈ হোৱা হয় না এইবাৰ বিচাৰিছে ঘূৰি আহিছোঁ ব্লগ ষ্টাৰ্ট কৰা আকৌ নহ'লে নকয় আৰু জেঠি কি বনাইছোঁ দেচোন আকৌ নহ'লেও আমি নিজে চাই যাম কিমান দিছে ইমান মাছ বনাইছি মাংস আছে না আৰু ভাজাও আছে আৰু কণীও আছে তুমি এতিয়া কি ভাল পোৱা সেই তিনিটাত ডাঙৰকৈ ক'ব লাগিব শুনাচোন নাই কণী ভাল পোৱা পানী খাবা দে ৰ'বা তো গাইজ এতিয়া নেক্সট দিনা ৰাতিপুৱা কালি মাহীহঁত গুচি গ'ল আৰু ভিডিঅ'টো মই ৰাতি হোৱাৰ কাৰণে ভিডিঅ'টো নকৰিলোঁ প্ৰায় 11টামান বাজিছে কালি ৰাতি যাওঁতে আৰু আজি বতৰটো বহুত ডাৱৰীয়া বতৰ
বহুত বেছি বৰষুণ, সেইকাৰণে আমাৰ গোটেই ৰাস্তাত নলবাৰীৰ গোটেই ৰাস্তাত পানী হৈছে। হোৱাৰ কাৰণে আমাৰ স্কুলো বন্ধ দিছে, ঘৰতে আছোঁ মই। গতিকে ভাবিলোঁ আজি দিনটোনো কি কৰোঁ আপোনালোকক দেখাওঁ, গতিকে চাই থাকিব একদম লাষ্টত লাগি। এখিনি দেখছি না গাইজ, এখিনি হৈছে ভাঙা চিঙা লহা টিঙৰ বস্তু থৈ দিয়া আছে। তাৰ পৰা মই এতিয়া বটল লওঁ। কি কৰিবা এই বটল লৈ পিনে? এতে মানি প্লাণ্ট ৰুম কাটি কিনে এতে অলপমান বেছি আছে মানে ভাল চাই। সাপ চাপ যদি সোমাই আছে ইয়াতে ক'ত থাকিব, তলত নাই চাগে দাৰ বটল, এই ওপৰতে আছিল। এইটো কি ছিলা পানী খাব তাত বিছলেৰি নাই দেখোন বটল। হ'ব যিটো মানি প্লাণ্ট, এই মানি প্লাণ্ট একডাল কাটিম, কাটি বটলটোত থৈ দিম। ইটাৰ পৰা মানি প্লাণ্ট একডাল অলপমান কাটি লৈ যোৱাৰ পৰা মানি প্লাণ্ট এতিয়া এই বনাইছিলোঁ যে বটলটোত ধুনীয়াকৈ দি দিম পানীৰ লগত। এতিয়া অলপ টাইম থাকোঁতে শুকাই যাওক বস্তুটো, পিছত আহি ইয়াৰ পৰা লৈ যাম। এই মাই বনাই আছে আটা ৰুটি, দুপৰীয়া আমি খাম আটা ৰুটি আৰু ভাজি। মুখখন দেখা দে, সন্মুখৰ পৰাই দেখাইছোঁ, সন্মুখৰ পৰাই আমি কৰোঁ চাহ যোগাল। 1 বাজিল, চাহ খাবৰ টাইম হৈছে ন, তুমি 1 কাপ চাহৰ বৰ প্ৰয়োজন হৈছে, হয় না সৰু? বৰষুণ বতৰ পুৰা গাখীৰ দিয়া পকৰাটো বাদ দিয়া, থক থেকা গাখীৰ দিয়া চাহ বনাই আছে। আৰু ইফালে পাপৰ চুঙা পাপৰ ভাজিব, ফিংগাৰ। কেনেকৈ চাহ খাম এতিয়া? মই বনাম। কোনে বনাব? মই। কোনে? মই। হৰিবল হৰিবল। ৰাম ৰাম। এতিয়া চাবা দে তুমি, মেজিক হ'ব দে, ধুনীয়াকৈ ফুলি যাব। দেখিছ না, দেখিছ না, মেজিক মেজিক এইগিলা মেজিক দেখিছ না? আমি চুঙা আবার খালো চাহ, চুঙা পাপৰ, খুৰমা, ভাজা কিমান আছে? দুপৰীয়া চাহ চুঙা আবার খুরমা মাত্ৰ হৈ দেখিছ তুমি। কেনে দেখিকে ভাল দেখিবলৈ ইচ্ছা নেকি তুমি? আলু ভাজি আৰু ৰুটি বনাই আছোঁ। তো গাইজ এটা ৰুটি হ'ল আৰু ৰুটি খাওঁ। ৰুটি বৰা ভাজি, আলু ভাজি, পিঁয়াজ আৰু ঘুগনি খাই আছে টিভি চাই চাই। তো আমি এটা খাই লওঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।
থেংক ইউ